হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ ফালে বাৰু বৰষুণ দিছে? ইয়াত বহুত বৰষুণ দি আছে। আজি আমাৰ মাইনাৰ 2 মান্থ সম্পূৰ্ণ হৈছে। তাকে ভাবিলোঁ ফটো এটা মাৰি লৈ থওঁ। এতিয়া আমি বাহিৰত গৈ বস্তু এটা আনিম। বৰষুণত তিতি তিতি হ'লেও আহিছোঁ আৰু মাইনাৰ কাৰণে। এইটো হৈছে নৰসিংহৰ পাত। ছিগি লৈ এতিয়া ভিতৰত কিবা কৰিম, চাই থাকক আপোনালোকে। মই এতিয়া ইয়াতে এখন এক কালাৰৰ ইয়াতে পাৰি গ'ল আৰু এতিয়া এই নৰসিংহ পাতকেইটা এটা এটাকৈ ছিগিম। মাইনা এতিয়া শুই আছে, মই তাৰ আগতে ৰেডি কৰি থৈ দিওঁ। সি উঠাৰ পিছত গা ধুৱাই মই এই ফটোটো তুলিম। এয়া মোৰ এতিয়া ৰেডি হৈ গ'ল। এতিয়া মই মাইনাক উঠাই গাটো ধুৱাই আনিলোঁ, তাৰপিছত মই ফটোটো ল'ম। এয়া মইনাক মই গা ধুৱাই আনিলোঁ, এতিয়া ইয়াত ধুৱাইছোঁ। এতিয়া মই ফটো তুলিম। কেনেকুৱা লাগিছে বাৰু?